নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ পোনপ্ৰথমে সকলোকে আজি পুনৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছো এই ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে জবৰ সাধাৰণতে মই জবৰে ভিডিঅ'বোৰ লৈ আহো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে আগন্তুক সময়ত এনেকুৱা ধৰণৰ নটিফিকেশ্যন যায় আৰু আপুনি চাব পাৰে আজি জবৰ আপডেটটো হৈছে অসম চৰকাৰে যি 26441টা পদ যি মুকলি কৰিছে কেইদিনমান আগতে সেয়া ইতিমধ্যে এপ্লাই হোৱা নাই ইতিমধ্যে নটিছখন জাৰি কৰিছে আৰু পদবোৰৰ ডিটেইলছ মই দেখাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পোষ্টবোৰত কোনবোৰ এপ্লাই কৰিব পাৰিব কোনবোৰ এলিজিবল হ'ব এজ ক্ৰাইটেৰিয়া সকলো কথা আপোনালোকক দেখাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে 8 পাছ 12 পাছ হাই সেকেন্ডাৰী মেট্ৰিক গ্ৰেজুৱেচন সকলোৱে কৰিব পাৰিব থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড সকলো দেখাম আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব এতিয়া মই আহি গলো ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট ৱেবছাইটলৈ ইয়াত মই সবিশেষ দেখাম আপোনালোকক স্ক্ৰল ডাউন কৰি থাকিব লাগিব স্ক্ৰল ডাউন কৰি যোৱাৰ পিছত আপুনি দেখিব পাব আসাম গভ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2020 26,441 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেকেঞ্চি এটোত মই ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত আপুনি সকলো দেখা পাব মই আপোনালোকক পঢ়িয়ে শুনাইছো লাষ্ট ডেট হৈছে 30 মে 2022 30 মে লৈকে লাষ্ট ডেট আছে কিন্তু এতিয়ালৈকে অনলাইন প্ৰক্ৰিয়াটো হোৱা নাই এপ্লাই প্ৰসেছটো অনলাইনে কৰিব লাগিব গতিকে এপ্লাই যোনদিনা হ'ব সেইদিনা মই এটা লেপটপত আপোনালোকৰ বাবে সম্পূৰ্ণ ভিডিঅ' বনাই দেখাম কেনেকৈ কৰিব লাগিব মোবাইলত গতিকে আপোনালোকে সেই দিনলৈ অপেক্ষা কৰক অফিচিয়েল ৱেবছাইটটো হৈছে অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনাক ডেছক্ৰিপশ্যনত দি দিম অফিচিয়েল ৱেবছাইটৰ লিংকটো assam.gov.in তাৰপিছত মই স্ক্ৰল ডাউন কৰি আছোঁ স্ক্ৰল ডাউন কৰোঁতে দেখা পাব আসাম গভ ৰিক্ৰুটমেণ্ট 2022 ভেকেঞ্চি ডিটেইলছ নেম অফ পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 টোটেল পোষ্ট আছে 26,441টা গ্ৰেড 3 আছে 13,141টা গ্ৰেড 3 আছে কেটেগৰী 1ত আছে 8,331টা পোষ্ট কেটেগৰী 2ত 3,690টা কেটেগৰী 3ত 1,120টা গ্ৰেড 4ত আছে 13,300টা পোষ্ট কমিশ্যন নেম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যনে পাতিব যিহেতু এপ্লিকেশ্যন প্ৰচেছটো ক'লো অনলাইন পে স্কেলটো এতিয়ালৈকে ইয়াত দিয়া নাই উল্লেখ কৰা নাই গতিকে সেইটো পিছত গম পাব আপোনালোকে লাষ্ট ডেটটো হৈছে 30 মে ক'লোৱে এতিয়া কোৱালিফিকেশ্যনৰ কথা আহোঁ গ্ৰেড 4ৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন লাগিব ক্লাছ 8 তাত আছে 9,000 SSLC or equivalent pass 4,300 এইকেইটা পোষ্ট maximum qualification আপোনাৰ ইয়াত লিখা আছে the maximum permissible education qualification for class 4 post in SSLC or class 12 or equivalent examination pass candidate having more than the maximum qualification are not eligible to apply for these vacancies অৰ্থাৎ আপোনাৰ গ্ৰেড 4 পোষ্টৰ কাৰণে যদি ততোধিক পঢ়া আপুনি তেতিয়া হলে এলিজিবল নহব গ্ৰেড 3 কৰিব লাগিব তেতিয়া গ্ৰেড 3 পোষ্ট বিলাক হৈছে কেটেগৰী 1 নেম অফ পোষ্ট একাউন্টেন্ট কেচিয়াৰ জুনিয়ৰ এসিস্টেন্ট এলডি ষ্টেনোগ্ৰাফাৰ এটসেট্ৰা ইয়াত আছে আপোনাৰ পোষ্ট 8,331টা ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ লাগিব বেচেলৰ ডিগ্ৰী লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব ছমহীয়া লাগিব তাৰপিছত গ্ৰেড 3 কেটেগৰী 2 পোষ্টৰ নাম কৈছো ফিল্ড এসিস্টেন্ট ফিল্ডমেন ফৰমেন সেকশন এসিস্টেন্ট সয়েল কনজাৰভেশ্যন field worker junior agricultural extension officer etc ইয়াত পোষ্ট আছে 3,690টা আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ SSLC or 12 pass লাগিব for some specific post candidate need to have passed 12th class from science stream তাৰপিছত কেটেগৰী 3 লে আহো গ্ৰেড 3 ইয়াত আছে ড্ৰাইভাৰ পোষ্ট নেম ড্ৰাইভাৰ ইয়াত পোষ্ট আছে 1,120টা পোষ্ট আছে আৰু ইয়াত কোৱালিফিকেশ্যনটো আপোনাৰ SSLC or equivalent examination পাস কৰা হ'ব লাগিব এজ লিমিট ইয়াত কৈছে candidate age should not be less than 18 years and not more than 40 years as on 1st January 2022.
অৰ্থাৎ আপোনাৰ 18 বছৰতকৈ তলৰ হ'ব নোৱাৰিব পষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে আৰু 40 বছৰতকৈ অধিক হ'ব নোৱাৰিব আৰু ইয়াত এজ ৰিলেক্সেশ্যনৰ কথা আছে কেটেগৰী ৱাইজ আপাৰ এজ ৰিলেক্সেশ্যন ইজ গিভেন বিলো SC ST কাৰণে 5 ইয়েৰ্ছৰ ৰিলেক্সেশ্যন OBC MOBC কাৰণে 3 ইয়েৰ্ছ এক্স সাৰ্ভিসমেনৰ কাৰণে 2 ইয়েৰ্ছ PWD কাৰণে 10 ইয়েৰ্ছ সিটিজেনশিপ Candidate must be a citizen of India. আমাৰ ভাৰতবৰ্ষৰ citizen হ'ব লাগিব Employment Exchange Registration এটো এটা বৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাব লাগিব Candidate have to register their name with any of the employment exchanges of Assam অসমৰ যিকোনো আপোনাৰ যোনটো ডিস্ট্ৰিক্টৰ এক্সচেঞ্জ অফিস থাকে সেই ডিস্ট্ৰিক্টৰ এক্সচেঞ্জ অফিসত নাম অন্তৰ্ভুক্তিকৰণ আপুনি কৰাব লাগিব নহলে আপুনি এপ্লাই কৰিব নোৱাৰে এতিয়া যেহেতু অনলাইন হৈ আছে আপুনি অনলাইনত কৰি ল'ব পাৰিব এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ভৰ্তি কৰি ল'ব পাৰিব যদিহে কৰা নাই আপুনি আৰু আগতেও কৰিছিল যদি অফলাইনত তেতিয়া হলে নতুনকৈ ৰি-ৰেজিষ্ট্ৰেচন কৰা দিন গলেই বাও application fee ইয়াত কৈছে all applicant have to pay nominal fee as application fee can be paid online using various method এটা পেমেন্ট আছে সেই পেমেন্টৰ কথা কম বাও category grade 3 and grade 4 ইয়াত UR OBC MOBC grade 3 কাৰণে আপোনাৰ 350 পে কৰিব লাগিব grade 4 ৰ কাৰণে 200 মই কলোৱে grade 3 কাৰণে 350 টকা আপুনি পেমেন্ট কৰিব লাগিব অনলাইনত আৰু grade 4 পোষ্টত এপ্লাই কৰিবৰ কাৰণে 200 টকা এপ্লাই কৰিব পেমেন্ট ফিজ দিব লাগিব আপোনাৰ তাইছো ST ST কাৰণে grade 3 কাৰণে 250 আৰু grade 4 ৰ কাৰণে 150 কেনেকৈ এপ্লাই কৰিব আপোনাক সবিশেষ এটা মই ভিডিও বনাই আপোনাক দেখাম হেতু কাৰণে আপুনি অপেক্ষা কৰিব আৰু ইয়াত কৈছে যে স্টাৰ্টিং ডেট টু সাবমিশন অফ অনলাইন এপ্লিকেশন 11/4/2022 অৰ্থাৎ অহা কাইলৈৰা আৰম্ভ হ'ব এই পোষ্ট বিলাকৰ এপ্লাই বিলাক আৰু লাষ্ট ডেট হ'ব 30 মে গতিকে আপোনালোকে কাইলৈৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মই তাৰ কাৰণে এটা ভিডিও বনাম আপোনালোকে যদিহে লাগে কমেন্ট কৰিব আৰু লিংক বিলাক দি দিম তলত ডেসক্ৰিপচনত আপোনালোকে তাৰ পৰা চাই লব অফিচিয়েল লিংক দিম তাইছো এপ্লাই লিংক সকলো দি দিম গতিকে আজি ভিডিওটো কেনে পালে জনাব ধন্যবাদ আগন্তুক সময়ত এনেকুৱা ধৰণৰ ভিডিও পাবলৈ এই চেনেলটো চাই থাকিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিওবোৰ পাই থাকে ধন্যবাদ